ৰাইজ আপোনালোকে জানে যে আমি সকলো শান্তি বিচাৰি ইমান দিনে বিভিন্ন মেল মিটিং কৰি আহিছোঁ, বিভিন্ন সংগ্ৰাম কৰি আহিছোঁ, আমাৰ অধিকাৰ বিচাৰি আমি সংগ্ৰাম কৰি আহিছোঁ। আৰু এই দীৰ্ঘদিনীয়া সংগ্ৰামৰ বিনিময়ত আজি এখন চুক্তি সম্পন্ন হৈ গ'ল আৰু আমি সকলো আনন্দিত হৈছোঁ, উল্লাস হৈছে চবৰে ৰাইজৰ মাজত। আমি বহুত কিবা কিবি এই চুক্তিত বিচৰা নাই। আমি কি বিচাৰিছোঁ, প্ৰথম কথাটো হৈ আমাক শান্তি লাগে, আমাক নিৰাপত্তা লাগে, আমাক উন্নয়ন লাগে। শান্তি, নিৰাপত্তা আৰু উন্নয়ন যদি পাবলৈ সক্ষম হয়, সকলো মানুহ হিচাপে জীয়াই থাকিব পাৰে আৰু আগুৱাই যাব পাৰে। গতিকে এই শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ কাৰণে দীৰ্ঘদিন ধৰি যি সংগ্ৰাম হ'ল, আলাপ আলোচনা হ'ল, ইয়াৰে ফলস্বৰূপে তৃতীয় চুক্তিখন হ'ল। এই সময়ত আমি এইটোকে এটা আনন্দ লভিছোঁ যে যোৱা 34 ইয়াৰ্ছ NDPয়ে সংগ্ৰাম কৰিলে। এই সংগ্ৰামত বহুতৰ প্ৰাণ গ'ল, বহুত পংগু হৈ গ'ল, বহুত জেল যাব লগা হ'ল। আৰু এই 30টা বছৰত আমাৰ বন্ধু যিবিলাক বন্ধু আছে, সেই বন্ধুবিলাকৰ মাজত আৰ্মি, পুলিচ, CRPF সদায় আমাৰ গাঁৱে ভূঞে ঘূৰি ঘূৰি আমাৰ বন্ধুৰ নিচিনা থাকিল। কিন্তু কি ভাল বন্ধু নহয়, ভয় লগা বন্ধু, যিসকলক আমি সদায় ভয় কৰিব লগা হ'ল। দেশৰ নাগৰিক হিচাপে আমি পুলিচক ভয় কৰিব নালাগে, আমি আৰ্মিক ভয় কৰিব নালাগে, পেৰামিলিটাৰীক ভয় কৰিব নালাগে। তেখেতসকলে আমাৰ ৰক্ষণাবেক্ষণৰ কাৰণে আহে। কিন্তু এই সংগ্ৰামৰ যেতিয়া সশস্ত্ৰ সংগ্ৰাম হয়, তেখেতসকল আমাৰ শত্ৰু হৈ যায়। আৰু সেইকাৰণে এইটো এটা ষ্টেট আৰু নন ষ্টেটৰ মাজত এটা কনফ্লিক্ট বুলি কোৱা হয়। তো সেইকাৰণে এই চুক্তিটো লৈ পেলাই বিভিন্নজনে বিভিন্ন জল্পনা কল্পনা কৰিছে। আজি ফাৰ্ষ্ট চুক্তি হোৱাৰ পিছতে ইয়াত বন্ধ দিছে, কোনোবা টায়াৰ জ্বলাইছে কোকৰাঝাৰৰ ফালে। এই কথাবিলাক লৈ পেলাই আজি মই চমুকে এইখিনিয়ে ক'ব বিচাৰিছোঁ। কাৰণ এই যে আজি ইয়াত আদৰণি সভা হৈছে, ইয়াত মই অংশীদাৰ হ'ব লগা নাছিলে। মই বিশেষ কাৰণতহে ওদালগুৰিত আহিছিলোঁ, কিন্তু আমাৰ জিলা কমিটিয়ে যেতিয়া ক'লে মই ইয়াত আহিব লগা হ'ল। তো ইয়াত মই সেইটোকে ক'ব বিচাৰিছোঁ যে আজি আমাৰ মাজত সংঘাতটো আমি আৰু বেছিদিন ৰাখিব নালাগে। আৰু সংঘাতটো কেনেকৈ নিৰ্মূল কৰিব, ইয়াৰ কাৰণে সকলো আগবাঢ়ি আহিব লাগিব। এজনে এজনক যদি ঘৃণা কৰি থাকে, এজনে এজনক যদি ভয় কৰি থাকে, এই সংঘাতটো কেতিয়াও শেষ নহ'ব। আৰু সংঘাতটো যেতিয়া শেষ নহয়, শান্তি যেতিয়া স্থায়ী নহয়, আমাৰ উন্নয়নো কেতিয়াও আমি বিচৰাৰ নিচিনা কেতিয়াও নহ'ব। সেইকাৰণে আমি কৈছোঁ যে আজি ইয়াত কিবা এটা এৰেঞ্জমেণ্ট অহা ইয়াত কিবা এটা ব্যৱস্থা অহা কোনোবা জাতি জনগোষ্ঠী ইয়াৰ পৰা যাব লাগিব, ইয়াৰ পৰা নিক্ষেপ হৈ যাব, এইটো কেতিয়াও হ'ব নোৱাৰে, তো সেইকাৰণে আজি আমি সকলোকে আহ্বান কৰিছোঁ যে যিটো চুক্তি হৈ গ'ল, চুক্তিটো আপোনালোকে পঢ়ি চাওক। এই চুক্তিত কি কি কথা লিখা আছে। এই চুক্তিত কিছুমান ৰাজনৈতিক অধিকাৰৰ কথা আছে, এই চুক্তিত কিছুমান অৰ্থনৈতিক অধিকাৰৰ কথা আছে, এই চুক্তিত কিছুমান ভাষাৰ অধিকাৰৰ কথা আছে, ইয়াত শিক্ষাৰ অধিকাৰৰ কথা আছে। আৰু এই চুক্তিতে সৰ্বাংগীন উন্নয়নৰ কাৰণে ভাল ভাল অনুষ্ঠান প্ৰতিষ্ঠানৰ এই চুক্তিত সন্নিৱিষ্ট কৰা আছে। গতিকে এইটো সকলো জাতি জনগোষ্ঠীৰ কাৰণে এটা চুক্তি। আৰু আমাক সদায় সন্দেহ কৰি আছিলে বড়োসকলক, অইন জনগোষ্ঠীৰ কথা চিন্তাই নকৰে নেকি। এই 30-40 বছৰৰ সংগ্ৰামত আমি চিন্তা কৰিবলৈ সুযোগ পোৱা নাই, কাৰণ নিজে জীয়াই থকাৰ সংগ্ৰাম হৈ আছে। ষ্ট্ৰাগলটো হ'ল জীয়াই থকাৰ কাৰণে, ছাৰ্ভাইভেলৰ কাৰণে। গতিকে আমি চিন্তাই কৰিব পৰা নাই। এই যে NDP 2005 চনত চিজফায়াৰ কৰিলে, নিখিল বড়ো ছাত্ৰ সন্থাই যে 2010 চনৰ পৰা সংগ্ৰাম কৰিলে, এই সংগ্ৰামৰ যিখিনি সময়ছোৱাত আপোনালোকে দেখিবলৈ পাব ইয়াত কোনো হিংসা হোৱা নাই। 2010ৰ পৰা আমি যিটো সংগ্ৰাম কৰিলোঁ, কাৰো শিল এটা পৰা নাই, কাৰো ওপৰত লাঠি এটা পৰা নাই, না পুলিচে লাঠি চালনা কৰিব লগা হৈছে, না কোনোবা শিল দুলিয়াব লগা হৈছে। হয়, ইয়াত কথা লৈ পেলাই বাদ বিতণ্ডা হৈছে। আৰু ইয়াৰ কাৰণে আমি শান্তি সুস্থিৰে যিহেতু চিন্তা কৰিবলৈ সময় পাইছোঁ, আজি এই চেগতে অকল বড়োসকলৰ কাৰণে নহয়, হয় বড়োসকলৰ পিতৃ বড়োফাৰ নামত আমি চেণ্ট্ৰেল ইউনিভাৰ্চিটি লৈ আহিছোঁ। কিন্তু একে সময়তে আমি অইন জনগোষ্ঠীৰ কাৰণেও আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে লৈ আহিছোঁ। আপোনালোকে দেখিবলৈ পাইছে
ডক্টৰ আমাৰ সকলোৰে মানে এজন নমস্য ব্যক্তি ডক্টৰ ভূপেন হাজৰিকাৰ নামত এটা অনুষ্ঠান ইয়াতে লৈ অহা হৈছে, বিৰছা মুণ্ডাৰ নামত এটা অনুষ্ঠান লৈ অহা হৈছে, স্বামী বিবেকানন্দৰ নামত এটা অনুষ্ঠান লৈ অহা হৈছে, গোৰ্খাসকলৰ কাৰণে এটা গোৰ্খা ভৱন, এটাই নহয় বিভিন্ন অঞ্চলত গোৰ্খা ভৱন হ'ব। ইয়াতে গোৰ্খা ভৱনৰ কথা উল্লেখ কৰা আছে। বীৰ চিলাৰায়ৰ নামত এটা ইনষ্টিটিউশ্যন ইয়াতে গঠন কৰাৰ কাৰণে এই মানে কি আমাৰ ইয়াত সন্নিৱিষ্ট কৰা হৈছে। ওদালগুৰিত NIT হ'ব, নেশ্যনেল ইনষ্টিটিউট টেকন'লজি। ইয়াত অকল বড়ো নপৰিব, ইয়াত সকলো জনগোষ্ঠীৰ মানুহ পৰিব। আজি ওদালগুৰিত এই চুক্তিখনত পুৰা অনুষ্ঠান ভৰি গৈছে, সেইটো এটা আমাৰ কাৰণে খুব ভাল কথা। ইয়াত গোবিন্দ বসুমতাৰী ডাঙৰীয়া আছে, কেইবাশ বছৰ আগৰ পৰাই যুঁজি আছিলে ইয়াত এটা ট্ৰাইবেল ইউনিভাৰ্চিটি হ'ব লাগে ভৈৰৱকুণ্ডত। চৰকাৰক বহুত মানে ফাইলবিলাক আগুৱাই দিয়া হ'ল, কিন্তু নহ'ল। কিন্তু এই চুক্তি হোৱাৰ লগে লগে ভৈৰৱকুণ্ডত আপোনালোকৰ এই ভৈৰৱকুণ্ডতে এটা মানে ট্ৰাইবেল ইউনিভাৰ্চিটি হ'ব। ইয়াৰ লগতে ওৰাং ৰৌতাত বেছি দূৰ নহয় আৰু তাত এখন ইউনিভাৰ্চিটি হ'ব, অৰ্গেনিক ইউনিভাৰ্চিটি এগ্ৰিকালচাৰৰ কাৰণে। আৰু ইয়াৰ পিছত বহুত আছে, মই ক'ব বিচৰা নাই। আজি কেইবা বছৰ চৰকাৰ চলাই আছে, এটা অভাৰব্ৰিজ দিব পৰা নাই। ওদালগুৰিত অভাৰব্ৰিজ হ'ব ৰেল ক্ৰছিঙত, আপোনালোকে বহুত যান জঁটত থাকিব লগা হয়। টংলাত অভাৰব্ৰিজ হ'ব ৰেল ক্ৰছিঙত, বহুত যান জঁটত আপোনালোকে থাকিব লগা হয়। এইটো সুস্থ মগজত চিন্তা কৰি এই চুক্তিটো কৰা হৈছে। আজি আমাক কোনোবা কৈছে, মহিলাৰী ডাঙৰীয়াই কৈছে নিখিল বড়ো ছাত্ৰ সন্থাই চাৰেণ্ডাৰ কৰিলে। ইয়াত হিৰো এপছু নহয়, ইয়াত হিৰো NDP। ইয়াত হিৰো বিচাৰিবৰ কাৰণে আমি চুক্তি কৰা নাই, হিৰো বিচাৰিব নালাগে। ইয়াতে আমি কাম কৰিবৰ কাৰণে চুক্তি কৰিছোঁ। তেখেতসকলে চুক্তি কৰিছিলে, আমি কোনোদিনে কৰা নাই তেখেতে কৰা চুক্তিটো বেয়া আছিলে, ভুল আছিলে বুলি কেনে। এটা সময়ত BSc হৈছিলে, তাৰপিছত BTC হ'ল আৰু আজি BTR হ'ল, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। গতিকে ইয়াৰ ষ্টেটাছটো আগুৱাই গৈ আছে। ষ্টেটাছটো আগুৱাই যোৱা মানে সা সুবিধাবিলাক আমি বেছিকৈ পাম। আৰু ইয়াত কোনো জাতি ভেদাভেদৰ কথা নাই। সমষ্টিটো 40টাৰ পৰা 60টা কৰা হ'ব বুলি কোৱা হৈছে। 60টা কোৱাৰ লগে লগে যদি ট্ৰাইবেলৰ যদি চিটৰ সংখ্যা বাঢ়ে, নন ট্ৰাইবেলৰ চিটৰ সংখ্যা বাঢ়িব। গতিকে অকল বড়োৰ কাৰণে নহয়, ট্ৰাইবেলৰ কাৰণে নহয় এইটো। গতিকে আপোনালোকে যদি চাবলৈ যায়, যদি বড়োৰ কাৰণে কিবা আহিছে, অনা বড়োৰ কাৰণে ইয়াতে কিবা আহিছে। সেইকাৰণে আজি আমি এই চুক্তিৰ পিছত আৰু বড়ো অনা বড়ো আমাৰ নিজৰ দাদা ভাইৰ মাজত ইমান কাজিয়া পেচাল বেয়া ভাৱবিলাক ৰাখিব বিচৰা নাই। আপোনালোকেও আগবাঢ়ি আহক, আমিও আগবাঢ়ি যাম। সিদিনা TV ডিছকাশ্যনত কোনোবা কৈ আছে অসমীয়া ভাষা কেনেকৈ দ্বিতীয় ভাষা হ'ল, অমুক ভাষা কেনেকৈ দ্বিতীয় ভাষা হ'ল, তৃতীয় ভাষা হ'ল। আজি বড়ো ভাষা এই চুক্তিত অসমৰ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ ইয়াত মানে কি কৰা হ'ল, ৰিকগনেশ্যন কৰা হ'ল। আমাৰ বড়ো ভাষা নেশ্যনেল ৰিকগনেশ্যন পাইছে 8th শিডিউলত সোমাই পেলাই, কিন্তু অসমত অফিচিয়েলি প্ৰচলিত হোৱা নাছিলে। এই চুক্তিৰ দ্বাৰা যিটো 1960 ভাষা এক আছে অসমত, ভাষা আইন আছে, এই ভাষা আইনৰ দ্বাৰা মানে আজি বড়ো ভাষা য'ত য'ত আছে অসমত, তাত মানে য'ত বড়ো মানুহ আছে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। আমি কোৱা নাই অসমীয়া ভাষা ওপৰত, আমাৰ ভাষা কিয় তলত। ভাষা কেতিয়াও ওপৰত তলত হ'ব নোৱাৰে। ভাষাটো আমাৰ জন্মৰ লগতে আহে। আমাৰ মাতৃভাষা বুলি কোৱা হয় কাৰণে মা কাৰো তলৰ ওপৰত হ'ব নোৱাৰে। অসমীয়া মাৰ যিমান সন্মান, বড়ো মাৰো ইমান সমান, বঙালী মাৰো ইমানেই সন্মান, গোৰ্খা মাৰো ইমানেই সমান। আমি চবেই নিজৰ ভাষাবিলাক আগুৱাই লৈ যাব লাগিব। সেইকাৰণে আজি অনুষ্ঠান প্ৰতিষ্ঠান কৰিছোঁ, এইটোৱেই নহয়। এই BTR যেতিয়া আমাৰ শাসন যন্ত্ৰত নতুন নেতৃত্বই আহিব, সেই সময়ত সকলো জনগোষ্ঠীৰ কাৰণে উন্নয়নৰ কাৰণে কিবা নহয় কিবা কৰা হ'ব। যিটো 15 বছৰে আজি এটা শ্লোগান হৈ থাকিল, এই গোটেই পৰিৱৰ্তনটো আনিব লাগিব। সেইকাৰণে নতুন নেতৃত্বৰ দায়িত্ব ল'ব লাগিব। আজি অতি দুখৰ বিষয়, আমি সংগ্ৰাম কৰি আছোঁ। আমাৰ ভাই ভনীবিলাকে ইয়াত কোনো এমপ্লয়মেণ্ট নাই, চাকৰি বাকৰি নাই, একো নাই। গুজৰাট হাৰিয়ানাত গৈ পেলাই কিমান কি হৈছে সদায় পেপাৰত আহে, নিউজত আহে। আজি মাজবাটৰ মানুহ এজন মৰি থাকিল, কালি বোলে ক'ৰবাত যে মানুহ এজন মৰি থাকিল বেংগলোৰত, দিল্লীত। এইবিলাক কিয় হ'বলৈ পাইছে? কাৰণ আমাৰ চৰকাৰবোৰে যেনেকৈ কামবিলাক কৰিব লাগে তেনেকুৱা কৰা নাই। সেইকাৰণে 3 বছৰৰ কাৰণে প্ৰায় 1500 কোটি টকা ইয়াত পেকেজ হিচাপে আহিব, যিটো নেকি গৰীব মানুহৰ কাৰণে কৰিব পৰা হ'ব। এইখিনি কাম কৰিবৰ কাৰণে কৰিব পৰা হ'ব। তেনেকুৱা বহুত কথা ইয়াতে আছে। ডাইৰেক্ট ফাণ্ডিং আহিব চেণ্ট্ৰেলৰ পৰা। যেতিয়া ফাণ্ডিংটো আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা ৰখি আছিলে, এইবাৰ ডাইৰেক্ট ফাণ্ডিং চেণ্ট্ৰেলৰ পৰা অহাৰ এটা সুবিধা আহিল। তো সেইকাৰণে ৰাইজ আজি ইয়াত সন্দেহ কৰিব নালাগে, ভয় কৰিব নালাগে। যিখিনি লাগে গিনি চুনি
যিখিনি আমাৰ সমাজখন আমাৰ অঞ্চলখন আগুৱাই যোৱাৰ কাৰণে যিখিনি লাগে সেইখিনি গিনি চুনি সব কথাকে আমি ইয়াতে সন্নিৱিষ্ট কৰা হৈছে গতিকে আপোনালোকক মই প্ৰথমতে অসমীয়াতে ক'লোঁ চবে সুধিছে গুৱাহাটীৰ পৰা ফোন কৰি জাৰ্নেলিষ্টবিলাকে যে অবোৰক ভয় কৰিব লাগিব নেকি অবোৰৰ সংশয় হ'ব কিবা এটা চিন্তা কৰিব লাগে নেকি এই চুক্তিৰ পিছত একো চিন্তা কৰিব লগা নাই কিবা চিন্তা আছে যদিও দূৰ কৰি দিয়ক এই চুক্তিৰ পিছত এই চুক্তিখন সকলো আদৰণি জনাইছে অসমৰ গতিকে বড়োলেণ্ডত থকা আমাৰ বিভিন্ন জাতি ধৰ্মৰ ভাই ভনীসকলে দাদাসকলে ভয় কৰিব লাগে বুলি মই একো ভাবা নাই মই সদশেষত এইটোকে ক'ব বিচাৰিছোঁ বড়ো উগ্ৰপন্থী বহুত বছৰ শুনিলোঁ আমি বড়ো উগ্ৰপন্থী যেতিয়া কোনোবাই টিভিত কয় আমাক বড়ো আমাৰ মানুহ কোনোবা এৰেষ্ট হয় কিবা হয় বড়ো উগ্ৰপন্থী পেপাৰত লিখে বড়ো উগ্ৰপন্থী আমাৰ বুকুত বেয়াকৈ বিন্ধে মানে আমাৰ দুখ লাগে এটা জাতি কেতিয়াও উগ্ৰপন্থী হ'ব নোৱাৰে তো এই কাৰণে আমি সকলো চেষ্টা কৰি আপোনালোকেও সহায় কৰিলে অসম চৰকাৰ ভাৰত চৰকাৰৰ এটা ইনিচিয়েটিভত আজি এই চুক্তিটো হৈ গ'ল ইয়াৰ পিছত মই আহ্বান কৰিছোঁ আৰু বড়োত কোনো উগ্ৰপন্থী নাই বড়োত আৰু কোনো বন্দুকধাৰী নাই যিমান বন্দুকধাৰী আছে অহাকালি বন্দুক চৰকাৰক গতাই দিয়া হ'ব ইয়াৰ পিছত যাতে আৰু বড়ো উগ্ৰপন্থী শব্দটো কোনো অসমৰ এখন পেপাৰত অসমৰ কোনো নিউজ মিডিয়াত যাতে বড়ো উগ্ৰপন্থী শব্দ আৰু নলায় মই সেইটো আহ্বান কৰিছোঁ কাৰণ আমি মৰমো দিব জানিব লাগিব সন্মানো দিব জানিব লাগিব বেয়া কামটো বেয়া বুলি কৈছে ভাল কামটো ভাল কাম বুলি কৰিব লাগিব মই ধন্যবাদ জনাইছোঁ বিভিন্ন সংবাদ মাধ্যমে এই গোটেই প্ৰক্ৰিয়াটো এটা ইতিবাচক দৃষ্টিভংগীৰে উপস্থাপন কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ